দিৱালী আৰু ফটকা ফায়াৰ ক্ৰেকাৰ্ছ ওতঃপ্ৰোতভাৱে জড়িত। ল'ৰা ছোৱালীবিলাকৰ মনত খুব উৎসাহ উদ্দীপনাই আগুৰি ধৰে দিৱালীৰ সময়ত ফটকা ফুটাব। কিন্তু এই ফটকা ফুটোৱাটো ভাল জানো? আমাৰ ল'ৰা ছোৱালীখিনি সৰুৰে পৰা আমি ফটকা ফুটাবৰ কাৰণে উচতনি দিম জানো? আমি কেনেকৈ সৰু সৰু ল'ৰা ছোৱালীবিলাকক এই ফটকা ফুটোৱাৰ পৰা বিৰত ৰাখিব পাৰোঁ? এইটো বহুত টান কথা, একচুৱেলি সহজ কথা নহয় ল'ৰা ছোৱালীবিলাকক এই ফটকা ফুটোৱাৰ পৰা বিৰত ৰখাটো। কিন্তু মোৰ মনত কিছুমান কথা আহিছে কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। চ' আমি ল'ৰা ছোৱালীবিলাকক এই ফটকা ফুটোৱাৰ পৰা আঁতৰত ৰাখিব পাৰোঁ কিছুমান যদি আমি ঘৰত যদি অলপ ডেক'ৰেশ্যনটো ভালকৈ কৰোঁ, চাকি বা লাইট, বিভিন্ন ধৰণৰ লাইট যদি আমি ব্যৱহাৰ কৰোঁ, ঘৰতে যদি কিবা পাৰ্টি আয়োজন কৰোঁ, গান যদি আমি অলপ মিউজিক ডাঙৰকৈ বজাব পাৰোঁ, বা সৰু সৰু ল'ৰা ছোৱালীখিনিক কিবা গিফ্ট বা মিঠাই টোপোলা এনেকৈ দিলে হয়তো তেওঁলোকে ফায়াৰ ক্ৰেকাৰ বা এই ফটকাৰ পৰা বিৰত থাকিব। সহজ নহয় কথাটো, কিন্তু আমি চেষ্টা চলাব পাৰোঁ। কাৰণ বৰ্তমান সময়ত পলিউশ্যন, যিটো প্ৰদূষণ ইমানেই বাঢ়ি গৈছে যে আমি এতিয়াৰ পৰা যদি সৰু সৰু ল'ৰা ছোৱালীখিনিক ইয়াৰ বিষয়ে শিক্ষা নিদিওঁ তেতিয়াহ'লে আমাৰ ভৱিষ্যত হয়তো বহুত ভয়াৱহ হ'ব পাৰে। সেয়ে মই আপোনালোকক কৈছোঁ যে ল'ৰা ছোৱালীবিলাকে যেতিয়াই ফটকা বিচাৰে তেতিয়াহ'লে তেওঁক সেই ফটকাৰ সলনি কিবা অন্য বস্তু, যিটো বস্তু তেওঁলোকৰ ভাল লাগিব পাৰে সেনেকুৱা ধৰণৰ বস্তু দি তেওঁলোকক এই ফটকা ফুটোৱাৰ পৰা বিৰত ৰাখিব পাৰোঁ নেকি? আজিকালি গ্ৰীণ ক্ৰেকাৰ্ছো ওলাইছে, গ্ৰীণ ফটকা এনেকুৱা ধৰণৰ, হয়তো অলপ পলিউশ্যন কম হয়, সেইটো ইউজ কৰিব পাৰি। সাধাৰণতে মই ইউজ নকৰাটোৱে বিচাৰোঁ, ইউজ নকৰিলে বেছি ভাল হ'ব। কাৰণ আমাৰ বৰ্তমান সময়ত ল'ৰা ছোৱালী যাতে শিকে যে সাধাৰণতে ফটকা ফুটোৱাৰ ফলত কিমান ধৰণৰ প্ৰব্লেম হ'ব পাৰে। আৰু আপোনাৰ প্ৰদূষণে লগতে আপোনাৰ ফটকা ফুটোৱাৰ ফলত বিভিন্ন ধৰণৰ এক্সিডেণ্ট হ'ব পাৰে, কাৰোবাৰ হাত জ্বলি যাব পাৰে। আৰু বাৰ্ণৰ যিটো প্ৰব্লেম, এবাৰ পুৰিলে হয়তো কিমান ধৰণৰ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে সেইটো আপোনালোক সকলোৱে জানে। গতিকে আমি কেনেকৈ ল'ৰা ছোৱালীখিনিক এই ফটকা ফুটোৱাৰ পৰা বিৰত ৰাখিব পাৰোঁ সেই বিষয়ে আমি গুৰুত্ব দিয়াটো অতিকৈ প্ৰয়োজন। আমি দিৱালী পালন কৰিব লাগিব, কিন্তু ফটকা অবিহনে আমি দিৱালী পালন কৰিব পাৰোঁ। এইখিনি ল'ৰা ছোৱালীক যদি আমি শিকাই বুজাই ভালকৈ আগবঢ়াই নিব পাৰোঁ তেতিয়াহ'লে আমাৰ হয়তো ভৱিষ্যত ভালৰ ফালে গতি কৰিব বুলি মই ভাবোঁ। আপোনালোকে মতামত জনাব।